নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ক'ম যে হনুমান থকাৰ বাবে কিয় যমৰাজে অযোধ্যা নগৰীত প্ৰৱেশ কৰিব পৰা নাছিল। দৰ্শকসকল, এইটো আপোনালোক সকলোৱে জানে যে হনুমান এজন ৰাম ভক্ত আছিল আৰু হনুমানে তেওঁৰ আৰাধ্য প্ৰভু শ্ৰীৰামৰ ওচৰতে প্ৰায় সময় কটাইছিল আৰু ভগৱান প্ৰভু শ্ৰীৰামেও হনুমানক তেওঁৰ ভাতৃৰ দৰেই মৰম কৰিছিল। এই স্বামী ভক্তি থকাৰ বাবেই যমৰাজে অযোধ্যা নগৰীত প্ৰৱেশ কৰিব পৰা নাছিল। দৰ্শকসকল, এইটোতো আপোনালোক সকলোৱে জানে যে পৃথিৱীত যি প্ৰাণীয়ে জন্মগ্ৰহণ নকৰে কিয় তাৰ এদিনাখন মৃত্যু হ'বই। আৰু ভগৱান প্ৰভু শ্ৰীৰামৰ ক্ষেত্ৰতো এইটো নিয়ম প্ৰযোজ্য হৈছিল, কিয়নো ত্ৰেতা যুগত ভগৱান প্ৰভু শ্ৰীৰামে মনুষ্যৰ ৰূপতেই অৱতাৰ লৈছিল। আৰু যেতিয়া ভগৱান প্ৰভু শ্ৰীৰামৰ পৃথিৱীলৈ অহা উদ্দেশ্য পূৰ হৈ গৈছিল, তেতিয়া তেওঁ পৃথিৱীলোক এৰাৰ নিশ্চিত কৰিছিল। কিন্তু তেতিয়ালৈকে যমৰাজাই যমলোকলৈ ভগৱান শ্ৰীৰামক তেতিয়ালৈকে লৈ যাব পৰা নাছিল যেতিয়ালৈকে হনুমান তেওঁৰ লগত আছিল। আৰু ভগৱান শ্ৰীৰামে এইটোও জানিছিল যে তেওঁ যোৱাৰ পাছত যদি হনুমানে গম পায় তেতিয়া তেওঁ পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰিব, কিয়নো তেওঁৰ দৰে ৰাম ভক্ত পৃথিৱীত আন কোনো নাই। সেইকাৰণে অযোধ্যা নগৰীলৈ যমৰাজাই যিদিনাই আহিবলৈ লৈছিল সেইদিনাখনে ভগৱান শ্ৰীৰামে হনুমানক তেওঁৰ পৰা দূৰত ৰখাৰ এটা লীলা ৰচনা কৰিলে। আৰু সেইকাৰণে ভগৱান শ্ৰীৰামে তেওঁৰ মহলৰ ভিতৰত থকা এটা গাঁতত তেওঁৰ আঙুঠিটো পেলাই দিলে আৰু হনুমানক আজ্ঞা দিলে যে তুমি মোৰ আঙুঠিটো বিচাৰি আনা। আৰু হনুমানেনো ভগৱান শ্ৰীৰামৰ আজ্ঞা কেনেকৈ পালন নকৰাকে থাকে, যিহেতু তেওঁ ৰাম ভক্ত। আৰু সেইকাৰণে সূক্ষ্ম আকাৰ লৈ হনুমানে সেই গাঁতটোৰ ভিতৰত প্ৰৱেশ কৰিলে। আৰু সেইটো এটা গাঁত নাছিল, সেইটো হনুমানে গৈ থাকোঁতে গম পাইছিল সেইটো যে এটা সুৰংগ। আৰু সেই সুৰংগটো নাগলোকলৈ গতি কৰিছে। আৰু তাত গৈ পাই তেওঁ নাগৰ ৰজা বাসুকীক লগ ধৰিলে। আৰু নাগ ৰজা বাসুকীয়ে হনুমানক সুধিলে, তুমি ইয়ালৈ অহাৰ কাৰণ কোৱাচোন। আৰু হনুমানে ক'লে যে মোৰ প্ৰভু শ্ৰীৰামৰ আঙুঠিটো পৃথিৱীৰ এটা গাঁতত পৰিছিল আৰু বিচাৰি বিচাৰি মই সেই গাঁতটোৰ মাজেদি এই স্থান পালোহি। আৰু বাসুকীয়ে তেতিয়া হনুমানক নাগলোকৰ মধ্যলৈ লৈ গ'ল। আৰু তাত বাসুকী নাগে হনুমানক আঙুঠিৰ এটা ভাণ্ডাৰ দেখালে আৰু ক'লে যে ইয়াত আপোনাৰ ভগৱান শ্ৰীৰামৰ আঙুঠি পাই যাব। তাত অসংখ্য আঙুঠি থকা দেখি হনুমান চিন্তিত হৈ পৰিছিল। আৰু হনুমানে তেতিয়া ভাবিবলৈ লাগিছিল যে ইমান সোপা আঙুঠিৰ মাজত মোৰ প্ৰভু ভগৱান শ্ৰীৰামৰ আঙুঠিটো মই কেনেকৈ বিচাৰোঁ। আৰু তাৰ পাছত যেতিয়া হনুমানে তাৰ পৰা প্ৰথমটো আঙুঠি উলিয়াইছিল আৰু সেইটো ভগৱান শ্ৰীৰামৰ আছিল। আৰু হনুমানৰ এইটো বিশ্বাস হোৱা নাছিল যে প্ৰথমতেই তেওঁ ভগৱান শ্ৰীৰামৰ আঙুঠিটো পাই গৈছিল। আৰু যেতিয়া তেওঁ 2 নম্বৰ আঙুঠিটো তাৰ পৰা উঠাইছিল তেতিয়া তেওঁ আৰু আচৰিত হৈ পৰিছিল, কিয়নো সেই আঙুঠিটো শ্ৰীৰামেই লিখা আছিল। আৰু এইদৰে তেওঁ প্ৰায় সকলোবোৰ আঙুঠিতে শ্ৰীৰামেই লিখা দেখা পালে। আৰু এইটো দেখি হনুমানে একোৱে বুজি পোৱা নাছিল যে তেওঁৰ লগত কি হৈ আছে। কিন্তু এইটো দেখি বাসুকীয়ে হাঁহিলে। আৰু তেতিয়া বাসুকীয়ে হনুমানক ক'লে যে পৃথিৱী লোক এনেকুৱা এটা লোক য'ত যি প্ৰাণীয়ে জন্মগ্ৰহণ নকৰে কিয় তেওঁৰ মৃত্যু এদিনাখন হ'বই, কিন্তু তেওঁৰ মৃত্যু লোকলৈ গতি কৰা উপায় বেলেগ হ'ব পাৰে। আৰু এইদৰে ভগৱান শ্ৰীৰামেও পৃথিৱী লোক এৰি বিষ্ণু লোকলৈ গতি কৰিব এদিনাখন। আৰু বাসুকীৰ এই কথাবোৰ শুনি হনুমানে সকলোবোৰ কথা বুজি পাইছিল। তেওঁৰ আঙুঠি হেৰুৱা আৰু হনুমান নাগলোকলৈ অহা এই সকলোবোৰ ভগৱান শ্ৰীৰামৰে লীলা আছিল। হনুমানে এইটো বুজি পাইছিল যে হনুমান নাগলোকলৈ অহা তেওঁৰ কৰ্তব্যৰ পৰা বিচলিত কৰা উদ্দেশ্যই আছিল ভগৱান শ্ৰীৰামৰ, কিয়নো যমৰাজা অযোধ্যা নগৰীত প্ৰৱেশ কৰিবলৈ। কাৰণ হনুমান থকা অৱস্থাত যমৰাজে কেতিয়াও অযোধ্যা নগৰীত প্ৰৱেশ কৰিব নোৱাৰে। আৰু হনুমানে অতি দুখেৰে যেতিয়া বাসুকীক কৈছিল, মইতো এতিয়া গ'লে অযোধ্যা নগৰীত মোৰ প্ৰভু ভগৱান শ্ৰীৰামকতো মই কেতিয়াও বিচাৰি নাপাম, আৰু ভগৱান শ্ৰীৰামেই যেতিয়া অযোধ্যা নগৰীত নাথাকে মইনো তাত গৈ কি কৰিম। আৰু তাৰ পাছত অযোধ্যা নগৰীলৈ হনুমান কেতিয়াও নগ'ল। দৰ্শকসকল, আন এটা ভিডিঅ'ত মই আপোনালোকৰ আগত অৱগত কৰিম যে ভগৱান শ্ৰীৰামেনো কেনেকৈ প্ৰাণ ত্যাগ কৰিছিল, কেনেকৈনো তেওঁ শৰীৰ ত্যাগ কৰিছিল। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে যদি লাইক, কমেণ্ট আৰু যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক। আৰু আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীক আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ কাহিনীসমূহ আগলৈকে পাই থাকিবৰ বাবে। আৰু লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব, তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।